আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম ভয়। কবি মহিম বৰা। ভয় অ ভয়, কথা এটা সুধো তোক, তই ক'ত থাক, কি কৰ, কবিনে বাৰু মোক? মা দেউতা আছেনে তোৰ, মৰম কৰেনে নাই? নে দুষ্ট অঘাইতং বুলি মাৰি ধাৰি দিছে উলিয়াই? সেই বেৰ ঘৰৰ আন্ধাৰ চুকত তই থাক লুকাই লুকাই, ডাঙৰ মানুহ আঁতৰ হলেই ওচৰ চাপ ঘনাই। তোৰ ইনো কিনো কাম, ঘৰত নবহে মন, আমাৰ লগত লাগি ফুৰাই দেখিছো তোৰ বন। মায়ে সাজে ঘিলা পিঠা, তিল ফেনি লাৰু মিঠা, পাভতি থয়, আহ জিভাৰ পানী বয়। মাহঁত থাকে ঘৰৰ কামত, কেনে মজাৰ জুতি, তইহে মাথো কপাল খোৱা তেনেই গৰমাটি। ধন্যবাদ।